Good morning, welcome back to another vlog. মই মনালিছা মোৰ ইউটিউব চেনেলত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ আহি গ'লো অন্য এটা ভিডিঅ' চাই ভাল পাই নিশ্চয় লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। চেনেলটোত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি 18 ডিচেম্বৰ আৰু 18 ডিচেম্বৰ দিনাখন পৃথিৱীত এটা বোজা বাঢ়ি গৈছিলে আৰু সেই বোজাটো হৈছে কোন আপোনালোকক দেখুৱাই আছোঁ। সেই বোজাটো হৈছোঁ মই। कैसा लगा मेरा मजाक? তো আজি 18 ডিচেম্বৰ, তো আজি মোৰ বাৰ্থডে। পৃথিৱীত এটা তো আজি দিনটো দিলে আৰু আজি মোৰ বাৰ্থডে। তো বাৰ্থডেৰ কাৰণে সৰু সুৰাকৈ যা যোগাৰ অকণমান চলিছে, ইফাল সিফাল কৰি আছোঁ, কাম বন কিবাকিবি কৰিলোঁ আৰু বাকী যি আছে সেইবিলাক অলপ গধূলি হ'ব। ভিডিঅ'টো ৰাতিপুৱা আৰম্ভণি কৰি দিছোঁ। এতিয়া ৰাতিপুৱা হৈ নাই থকা, এতিয়া 11টাই বজিলে, 11:30 হৈ গ'ল নেকি, 11:30 পাৰ হৈ গ'ল, 12টাই বজিবগৈ। ৰাতিপুৱা হৈ নাই থকা বাৰু। ৰাতিপুৱা উঠিলোঁ, কাম বন কৰিলোঁ। ঠাণ্ডা যিমান পৰিছে, এইবোৰ একদম কাপোৰ চাপোৰ পিন্ধি লৈ আৰু টিপটপকৈ গা মুঠা ধুই ধূপ চাকি জ্বলাই আৰু চব ৰেডি হৈ ল'লোঁ। আৰু আজি মোৰ বাৰ্থডে, আৰু বাৰ্থডে দিনাখন চবেই যেন ভিডিঅ'টোত সকলোৱে যেন মোক কমেণ্ট এটা যেন কৰে, যেন জন্মদিনৰ শুভেচ্ছা জনায় সকলোৱে মোক আৰু হেপী বাৰ্থডে মোনালিছা ये बड़ी अच्छी बात कही आप বুলি যেন লিখে। সেইটোৱে আৰু। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, কি হ'ব। ধামাকা হ'বলৈ গৈ আছে, পূৰা একদম মজা আছে। এই বুঢ়া বয়সত ধামাকা কৰিম আৰু বাৰ্থডে ধামাকা এই বুঢ়া বয়সত। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই, স্কিপ নকৰাকৈ। জন্মদিন বুলি মাকো সেয়াটো লৈ ল'লোঁ। যোনে পৃথিৱীখন দেখাইছে সেয়াকতো সেয়াটো ল'বই লাগিব ন। মাকো সেয়াটো লৈ ল'লোঁ। আৰু এইফালে আমাৰ বেটি মাহীক হেপী বাৰ্থডে কৈ দিয়া। হেপী বাৰ্থডে মাহী। থেংক ইউ। এয়া জন্মদিন বুলি আৰু মাক সেয়াটো লৈ ল'লোঁ। গা আকৌ হেপী বাৰ্থডে গা। छोटी बच्ची हो क्या ফু কৰিব লাগিব নহয়। Happy birthday টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ডিয়াৰ মোনালিছা নিতু বাই, হেপী বাৰ্থডে টু ইউ। খুৱাম তো চবকে খুৱাম। এইয়া কেক একদম ৰেডি। মাহীক অলপ খুৱাই দে। অলপ লোৱা। মাহী গ'লে দে, মাক অলপ খুৱাই দে, গোটাই একেবাৰে দে, অকণমান মাক খুৱাই দে। অলপ দিয়ে সেয়াক অকণমান দে। নিতু বাই কি দিছে মোকো উঠাবলৈ অলপ দে। মাল বেকাৰ হ'বলৈ নাই। মই নিজে মুখখন চাইছোঁ আইনাখনতে, এইফালেও ক্ৰীম লগাইছে। চাওকচোন কিমান গাল ক্ৰীম, এইখিনি এতিয়া খাব পোৱা যাব। এই চাওকচোন এইফালে বাইদেউ বেটি চাহ লৈছোঁ, চাহটো দেখা দে। কেক, এয়া হাঁহ মাংস, এইফালে একদম পূৰা পেটু চেটু এইবোৰ আমঠু চামঠু একদম কি কৰি থৈ দিছে। এইখিনি কাটি আছে আৰু এয়া হাঁহ মাংস লৈছোঁ ৰেডি। এইফালে কোমোৰা আলু, এইফালে ব্ৰইলাৰ মাংস বনাই থৈ দিছোঁ, এইফালে হাঁহ মাংস কোমোৰা, এইফালে পিঁয়াজ চিয়াজ চব ৰেডি কৰি লৈছোঁ। এতিয়া আৰু কেৰাহীত দিয়াহে কথা আৰু। এয়া বনোৱা চনোৱা নেদেখালোঁ আৰু। এইফালে হাঁহে কোমোৰা চালাড লৈ লৈছোঁ। এইফালে ব্ৰইলাৰ মাংস অকণমান জলকীয়া লৈ, এইফালে মাংস
এইফালে নতুন চাউলৰ ভাত, এইফালে মা খাই শেষে কৰিলে, বাইদেউ খাই আছে, মই খাব লৈছোঁ। আমাৰ বেটি এইফালে খাই আছে, এইজনী আমাৰ বেটি মাংস আগতে খালে, ভাতটো খাই আছে। আমাৰ বেটি বহুত ধুনীয়াকৈ ভাত খাব জানে দেই। আমাৰ বেটিত একদম ভাত নেপেলায়, মজাছে ভাত খায়। আৰু এতিয়া ময়ো এইয়া ভাতটো মজাছে আগতে এপিচ মাংস খাই দেখুৱাই লওঁ। বঢ়িয়া হৈছে, মজা। হাঁহৰ লগত নতুন চাউলৰ ভাত খাবা আৰু মজা। খাই বৈ লওঁ, তাৰপিছত লগ পাই আছোঁ। খাই বৈ উঠিলোঁ, উঠি মেলি আৰু আলহীও গ'ল। আলহী মানে কি আৰু মাহঁতি আছিলে, মা বাইদেউ বেটি আৰু খাই বৈ গ'ল। ময়ো খাই বৈ উঠিলোঁ। তামোলখন যিহেতু খাওঁ, তামোলখন খাই লৈছোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। চাই যদি ভাল পায় নিশ্চয় লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। চেনেলটো যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। তো আজি ভিডিঅ'টো ইমানেই। বাই বাই।